আগ্ৰা কোনখন নদীৰ পাৰত অৱস্থিত? উত্তৰ যমুনা। কলকাতা কোনখন নদীৰ পাৰত অৱস্থিত? উত্তৰ হুগলী। কুৱেশ্যন নম্বৰ 3, মীনাক্ষী মন্দিৰ কোনখন ৰাজ্যত অৱস্থিত? ইয়াৰ উত্তৰ হ'ব তামিলনাডু। চহৰখন যদি সোধে তেন্তে মাদুৰাই চহৰত অৱস্থিত। কুৱেশ্যন নম্বৰ 4, মাউণ্ট আবু ক'ত অৱস্থিত? ইয়াৰ উত্তৰ হ'ব ৰাজস্থান। নেক্সট কুৱেশ্যন, এলাহাবাদ চুক্তি কেতিয়া স্বাক্ষৰিত হৈছিল? ইয়াৰ উত্তৰ হ'ব 1765 আৰু কাৰ কাৰ মাজত হৈছিল বুলি যদি সোধে তেন্তে বিটুইন ৰবাৰ্ট ক্লাইভ এণ্ড শ্বাহ আলম। ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল বংগদৰ্শন আলোচনীৰ সম্পাদক কোন আছিল? অৰ্থাৎ বংগদৰ্শন নামৰ আলোচনীখনৰ সম্পাদক কোন আছিল? ৰবীন্দ্ৰনাথ ঠাকুৰ আছিল। নেক্সট কুৱেশ্যন, নাটাল ইণ্ডিয়ান কংগ্ৰেছ কোনে গঠন কৰিছিল? মহাত্মা গান্ধীয়ে 1894 চনত নাটাল ইণ্ডিয়ান কংগ্ৰেছ গঠন কৰিছিল। কুৱেশ্যন নম্বৰ 8, ৰাওলাট এক্ট কেতিয়া প্ৰণয়ন কৰিছিল? ইয়াৰ উত্তৰ হ'ল 1919 চনৰ 18 মাৰ্চ তাৰিখে। কুৱেশ্যন নম্বৰ 9, কেশৱানন্দ ভাৰতী গোচৰ কিহৰ লগত জড়িত? কেশৱানন্দ ভাৰতী গোচৰটো মৌলিক অধিকাৰ সংশোধনৰ সম্পৰ্ক বা তাৰ লগত জড়িত আছিলে আৰু 1973 চনত এই গোচৰ তৰা হৈছিল। আজিৰ ভিডিঅ'টিৰ শেষৰটি প্ৰশ্ন হৈছে সংবিধানৰ কোনকেইটা আৰ্টিকলত জৰুৰীকালীন অৱস্থা সম্পৰ্কে উল্লেখ আছে? ইয়াৰ উত্তৰ হ'ব 352, 356 এণ্ড 360। বন্ধুসকল, বহুদিনৰ পিছত আপোনালোকৰ মাজলৈ ভিডিঅ' এটি লৈ আহিলোঁ আৰু এতিয়াৰ পৰা আপোনালোকৰ GradeIII and IVৰ এক্সামৰ কাৰণে প্ৰয়োজনীয় হোৱাকৈ ভিডিঅ'সমূহ আপলোড কৰি থকা হ'ব নিয়মীয়াকৈ। গতিকে আপোনালোকে যদিহে ভিডিঅ'বিলাক চাই ভাল পাইছে তেন্তে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কাষত